মৰিয়নি ৰেল জংচনত পুৱাই উত্তপ্ত পৰিস্থিতি। ৰেলৱে প্লেটফৰ্মত থকা ভেণ্ডৰসকলে চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আজিৰ ভিতৰত বন্ধৰ নিৰ্দেশ ৰেল বিভাগৰ। ৰেল বিভাগৰ নিৰ্দেশৰ পিছতেই হাহাকাৰ ব্যৱসায়ীসকলৰ। ৰেল জংচনত ৰেল বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ। স্বাধীনতাকালৰ পৰা ব্যৱসায় কৰি থকা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত এতিয়া হাহাকাৰ অৱস্থা। প্লেটফৰ্মত প্ৰায় ৩২খন ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠান থকা প্ৰায় ১০০ৰো অধিক কৰ্মচাৰীৰ মাজত ৰেল বিভাগৰ হঠকাৰী সিদ্ধান্তৰ পিছত চিন্তিত হৈ পৰিছে এই ক্ষুদ্ৰ ব্যৱসায়ীসকল। নিউজ ডেস্ক ৰিপৰ্ট, আমাৰ অসম 24। প্ৰব্লেমটো মানে কালি ৰাতি হঠাৎ আমাৰ ভেণ্ডাৰ এজনক ক'লে এছে কালিৰ পৰা তোমালোকৰ দোকান বন্ধ কৰিবা। এই কথাটো ভেণ্ডাৰে কোৱাৰ পাছত আমি বাকী সবকে খবৰ দিলোঁ। তো আমি কি কাৰণে বন্ধ কৰিম তো একো কোৱা নাই। আমি তো ৰেলে যেনেকুৱা বিচাৰিছে আমি সেইমতে ভাড়া দিছোঁ। ৰানিং মান্থটো ভাড়া দিছোঁ যোৱা 6 তাৰিখে। তো ভাড়া দিয়াৰ পাছত আকৌ বন্ধ কি হ'ব কি কথা আমি একো বুজা নাই। ইমান দিনৰ পৰা দোকান কৰি খাই আছোঁ আমি। আমাৰ ইমান ভেণ্ডাৰ ইমান দূৰ আছে, তাৰপিছত কিমান পৰিয়াল আছে, জানি ক'ত যাব। কিছুমানে 56, কিছুমানে 45, 90, 40ৰো দোকান আছে। গোটেই জীৱনটো ইয়াতে গুচি গ'ল। এতিয়া আমাক আঁতৰাই দিলে আমি ক'ত যাম। আৰু ৰেলতো ইনষ্ট্ৰাকশ্যন এটা আছে 2022ত অশ্বিনী বৈষ্ণৱ যিটো চাৰ্কুলাৰ উলিয়াইছে, তাত আছে যে পুৰণা দোকানীবিলাকক ৰিনুৱেল দিয়া হ'ব। তো আমাৰ হাৰাবলৈ কি আছে ইয়াত। আপোনালোক কালি বন্ধ কৰিবলৈ কওঁতে কি বুলি কৈছিল, কিহৰ কাৰণে বন্ধ কৰিব লাগে বুলি কৈছিল? কিহৰ কাৰণতো তেনেকুৱাকৈ কালিৰ পৰা তোমালোকৰ দোকান বন্ধ হ'ব এনেকুৱা কৈছিল। আপোনালোকে এতিয়া কাৰণটো জানিব বিচাৰে? জানিব বিচাৰিছোঁ। অঁ, এতিয়া আপোনালোকে কি ইচ্ছা কৰে? আপোনালোকৰ যিমানখিনি কিমান আছে ভেণ্ডাৰ ইয়াত? ভেণ্ডাৰটো বহুত আছে, 80-100 হৈ যাব। 31 ইউনিট আছে। আপোনালোকে এই দোকানকেইখন আপোনালোকৰ কিমান দিনৰ পৰা চলাই আছে? বহুত দিনৰ পৰা চলি আছে। ইণ্ডিপেণ্ডেণ্ট আগৰ পৰা কিছুমান আছে, কিছুমান পাছৰ আছে। 1940ৰো আছে, 1940 আছে, 51ৰ আছে, আমাৰো আছে 51। তেতিয়া আপোনালোকে ভাবে নেকি আপোনালোক কোনো কাৰণ নথকাকৈ বন্ধ কৰিব কৈছে? অঁ, কাৰণ কি আছে? আমিতো দি আছোঁ ডিউজ। আমিতো ৰিভাইজটো দিছোঁ। যেনেকুৱা বিচাৰে তেনেকুৱা দি আছোঁ আমি। আপোনালোকৰ ভাড়া কিমান? এতিয়া বৰ্তমান মোৰ বাৰতো 10,532 টকা দি আছে। অঁ, দি আছোঁ। আকৌ শুনিছোঁ কিবা এটা ৰিভাইজ আহিছে, অহা মাহৰ পৰা এইটোও বিচাৰিছোঁ। আজি 1940ৰ পৰা কণ্টেক্ট কৰি আছোঁ। দেউতা আছিলে, দেউতাৰ পিছত মা হ'ল, এতিয়া পিছতে মোৰ নামত 85ৰ পৰা আহিছে। এতিয়া গোটেই জীৱনটো মই ৰেলত পাৰ কৰি দিছোঁ। এতিয়া মোৰ এইজ এবাভ 70। এতিয়া যদি ৰেলৱে আমাৰ পৰা দোকান লৈ লয় তেতিয়া আমি কি কৰিম? আমাৰতো একো কৰ্ম কৰিবলৈ সময় নাই আৰু এতিয়া। আৰু ভাড়াবিলাকো আমি ৰেলত আপডেটেড দি আছোঁ। ৰেলৱে ভাড়া বঢ়াইছে এইটোও দিছোঁ। এনে ফিল্ডৰ ভিতৰত যিমান ডিভিশ্যন আছে হাইষ্ট ভাড়া আমি দি আছোঁ। মৰিয়নি যাম, এইটো আমি চেলেঞ্জ কৰিব পাৰোঁ। কিন্তু সিহঁতি ৰেলে আমাৰ দোকান লৈ নতুনকৈ টেণ্ডাৰ দিব ওলাইছে, সেইটো আমি ক'ত যাম? আমি ইমান মানুহ, ইমান ভেণ্ডাৰ, ইমান পৰিয়াল আমি এইটো জীয়াই আছোঁ, খাই আছোঁ, ক'ত যাওঁ? একো কোৱা নাই, আমি ক'ত যাম? আমাৰতো কৰিবলৈ একো নাই এতিয়া। আমি ইমান বছৰৰ পৰা চলাই আছোঁ। তো সদ্যহতে কালি আমাৰ এটা দোকানৰ ষ্টাফক ক'লে ছাৰে যে কালিৰ পৰা তোমালোকৰ দোকানটো বন্ধ ৰাখিবা। তো ৰাতি 9টাৰ পিছত হৈছে, ল'ৰাটো মোক ফোন কৰিছিলে। ফোন কৰাৰ পিছতো মই আমাৰ যিমান সদস্য আছে চবক লৈ আমি এটা আলোচনাত বহিছোঁ। তো তেতিয়া আমাৰ সিদ্ধান্ত হ'ল যে আমাক কেলে বন্ধ কৰিছে, আমাক কোনো কাৰণ বিচিত্ৰ দেখাও নাই। তো সেই কথাটোৱে আমি বিচাৰোঁ যে আমাক বন্ধ কৰাৰ কাৰণটো দেখাব লাগে। দ্বিতীয়তে আমিতো ৰিভাইজ ৰেণ্ট দি আছোঁ এতিয়ালৈকে, আৰু আগন্তুক যদি ৰিভাইজ ৰেণ্ট মানে ল'ব বিচাৰে সেইটোও আমি দিব বিচাৰিছোঁ। আমাক এনেকৈ উৰাই দি লাভ একদম 30লৈকে দিয়া আছে, নৱেম্বৰৰ 30লৈকে দিয়া আছে। আমাৰ এইটো এডভান্স পে'মেণ্ট লয়, 6 তাৰিখে লৈছে। তো গতিকে আমি এইটো বিচাৰ আপোনালোকৰ ওচৰত দিলোঁ। কি কাৰণে আপোনালোকক বন্ধ কৰা বুলি কৈছে? এইটো কোৱা নাই, এতিয়ালৈকে কোৱা নাই। কি বুলি ক'লে? ক'লে ল'ৰাটোক কৈ গ'লে যে কালিৰ পৰা তোমালোকৰ দোকানটো বন্ধ থাকিব। গতিকে এই ল'ৰাটোক পিছত মোক ফোন কৰিলে, মই বাকী যিমান সদস্য আছে চবক লৈ আমি আলোচনা কৰিলোঁ। আৰু তাৰপিছতে এতিয়া আপোনালোকে জানে আৰু কি হয়। বন্ধ মানে আপোনালোকৰ দোকান এৰি দিবলৈ কৈছে নেকি? বন্ধ কৰিবলৈ কৈছে, এৰাৰ কথা অৱশ্যে কোৱা নাই, বন্ধ কৰিবলৈ যি তাক কৈছে সেই কথাটো।